অকলে মাতি নি পিনি ইয়াত ধৰে ধৰাৰ পিছত যদি সুধো ছাৰ কেলে কৰিবলা ছাৰে কয় দে মই ভাল পাওঁ তই সৈতে ভাল পাওঁ না কথাখিনি কাকো নকবি ক'লে তহঁতে বনাম হ'ব স্কুলত বনাবা মোৰো বনাম ওলাবা বুলি কৈছে ছাৰে আৰু এইবিলাকে হাত দিয়ে নহয় আৰু এইবিলাকতো হাত দিয়ে এহেঁতি বল খেলিব যাওঁতে মোক ছাৰে কৈছে কথাখিনি কাকো নকবি ক'লে তহঁতে বনাম হ'ব স্কুলত বনাবা মোৰো বনাম ওলাবা বুলি কৈছে নহয় ছাৰে আৰু এইবিলাকে হাত দিয়ে নহয় আৰু এইবিলাকতো হাত দিয়ে তাৰপৰা অফিচলৈ কোনোবা গ'লে গালি পাই পঠিয়াই দিয়ে নহয় তাৰপৰা আমি ছাৰক এদিন সুধিলে ছাৰ আপুনি এইবোৰ কৈ কি ভাবে আমাৰ ছোৱালীজনী যে লগৰ তাৰপৰা ছাৰে ক'লে মই এইবোৰ কৈ ভাল পাওঁ তাৰপৰা আমি গুচি আহিলোঁ নহয় তাৰপৰা আমাক ছাৰে কিবা কিবি জাপিব দিয়ে জপা থাকিলেও জাপিব দিয়ে তাৰপৰা আৰু ৰান্ধনিখিনি যদি ভাত চাত খাই মেলি পঠিয়াই দিয়ে নহয় তাৰপৰা ছাৰে আমাক অফিচলৈ মাতি নি বেয়া ব্যৱহাৰ কৰে বেয়া ব্যৱহাৰ মানে কি কৰে মানে এনেকুৱাবিলাকক চুৱে এনেকুৱাবিলাকতো চুৱে তাৰপিছত তোমালোকে আপত্তি কৰিলে কি বুলি কয় তাৰপৰা আমি আপত্তি কৰিলে কয় এইবিলাক কথা জানিলি যদি আমি সেইদিনাখনি ছাৰক ক'লোঁ নহয় জানিলি যদি কাকো নকবি কাকতো নকবি তাৰপৰা আমি ক'লোঁ আমাৰ মাহঁতৰ ঘৰত ক'লোঁ সেইবুলি ক'লোঁ তাৰপৰা ছাৰে ক'লে বেলেগ কাকো নকবি মাহঁতৰ ঘৰত ক'লি যদি ক'লি বেলেগ আৰু কাকো নকবি বুলি কৈছে আচ্ছা ছাৰৰ নাম কি ছাৰৰ নাম বজেন শইকীয়া কোন স্কুলৰ উজনি দাগপুৰ প্ৰাথমিক বিদ্যালয় তুমি কোন ক্লাছত পঢ়া 5ত ক্লাছ 5ত